সকলোকে নমস্কাৰ। আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক এঠাইলৈ লৈ যাম আৰু ঠাইটুকুৰা হৈছে গ্ৰহৰ দেশ, মানে তাৰকাগৃহ। আৰু লখিমপুৰতো আমাৰ তাৰকাগৃহ এটা হ'ল, আৰু কেতিয়া হ'ল মই ভালকৈ নাজানো বিতংকৈ, কিন্তু নেটতো চাইছিলোঁ কিন্তু নাপালোঁ এইটো। আৰু শুনি আছিলোঁ সৰুৰ পৰা যে লখিমপুৰত বনাই আছে এটা, আৰু সেইটো হ'লগৈ। গতিকে ভাবিছোঁ ময়ো চাওঁ, আপোনালোককো দেখাওঁ। আৰু এটা কথা মনত পৰিছে, সৰুতে যেতিয়া মানে 9ত থাকোঁতে এবাৰ এক্সকাৰ্ছন গৈছিলোঁ গুৱাহাটীলৈ স্কুলৰ পৰা। তাৰপৰা ৰাতি একদম বাছত ভাগৰ লাগি আছে। পাছদিনাখন গৈ পেলাই ডাইৰেক্ট তাৰকাগৃহত সোমাই দিলে গুৱাহাটী, আৰু তাৰ পৰা AC লাগি আছে। মই ইমানেই টোপনি গ'লোঁ, মই মানে কি হ'ল নাজানো, আৰু শেষ হৈছে ধাৰ পাইছোঁ আৰু তেনেকুৱা হৈছিলে। কিন্তু আজি তেনেকুৱা নহয়, আজি ভালকৈ চাম। আৰু এটা কথা হ'ল, আচলতে টাইমটো ভালকৈ নাজানো, নেটত দেখাই আছে 12টা বজাৰ পৰা, কিন্তু কালি নেটত দেখা মানে যিটো প্ৰদৰ্শনীসমূহ সেইটো 11টাৰ পৰা 12টালৈকে অসমীয়াত, আৰু 12টাৰ পৰা 1টালৈকে ইংলিছত দেখাই আছে। ভাবিছোঁ অসমীয়াতে চাম, গতিকে 11টা বজাত পোৱাকৈ যাম, কিন্তু এতিয়ালৈকে চিয়'ৰ নহয় আচলতে খুলিব কেইটা বজাত, তালৈ গ'লেহে গম পাম। গতিকে ব'লক যাওঁ গ্ৰহৰ দেশলৈ। টমটমতে আহিছোঁ, আৰু ইয়াৰ পৰা 4 মিনিটৰ ৰাস্তা দেখাই আছে, আৰু এইফালে গ'লে পামগৈ। তাৰকাগৃহ লিখাই আছে এইফালে, আৰু এয়া হৈছে লখিমপুৰত থকা তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰ। এতিয়া ব'লক ভিতৰলৈ যাওঁ। মেইন ৰাস্তাৰ পৰা 5 মিনিটৰ ৰাস্তা, টমটমতো আহিব পাৰে আপোনালোকে কিবা অসুবিধা হ'লে। আৰু এয়া চাওক, ইফালে এইটো তাৰকাগৃহ, আৰু এইফালে আছে কেণ্টিন। এইখন কেণ্টিন, আৰু কেণ্টিনত খাব পাৰে কিবা বিচাৰিলে। এইফালে কোৱাৰ্টাৰ আছে, আৰু এইফালে টিকটৰ মূল্য, টিকেট দিয়া ঘৰ, এইবিলাক চব লিখাই আছে। সোমবাৰে বন্ধ থাকে, আৰু ইয়াৰ টাইমটো চাওক, 12:30 পৰা ইংলিছ এনেকৈ থাকে। স্বাগতম, ৱেলকাম, এইফালে ধুনীয়াকৈ লিখাই আছে সকলোখিনি। এইফালে বাহিৰৰ পৰিৱেশ, আৰু এইফালে সোমাব লাগিব। এতিয়া যিহেতু খোলা নাই, আমি ইফাল কৰি আছিলোঁ। আচলতে মই সুধিছিলোঁ তাতে থকা এজন লোকক, পুলিচজনক। তেখেতে ক'লে 2011 চনৰ পৰা আচলতে বনাই থকা হৈছে, আৰু 2022 চনৰ ডিচেম্বৰ মাহত এই তাৰকাগৃহটো অ'পেনিং কৰা হ'ল। আৰু জুলাই মাহৰ পৰা টাইমখিনি সলনি কৰিলে, 12 বজাৰ পৰা ইংলিছত, 2 বজাৰ পৰা অসমীয়াত, আৰু 3:30 পৰা অসমীয়াত চাব পাৰিব। আৰু এইখিনি ইয়াত বাথৰুম আৰু সকলো ধুনীয়া সুবিধা আছে, আৰু সকলো মানুহ আহিলে, আৰু আৰম্ভ হ'ব। এতিয়া ব'লক যাওঁ এতিয়া গ্ৰহৰ দেশলৈ। এটা সুবিধা ভাল হ'ল যে আমি শ্ব'টো অসমীয়াতে চালোঁ, কিন্তু সকলোৱে যেতিয়া ক'লে অসমীয়াতে চাওঁ বুলি, গতিকে অসমীয়াতে তেওঁলোকে দেখালে আমাক। আৰু লাহে লাহে দৰ্জা খোল খাব, দৰ্জা বুলিয়ে কৈছোঁ, এইখন খোল খাব, আৰু তাৰপিছতে আমি যাম গ্ৰহৰ দেশলৈ। কিন্তু এইখিনি 3D আছিলে কাৰণে বস্তুবোৰ ডাবল হৈছে চাগে আপোনালোকৰ, কিন্তু মই চাওঁতে ভালেই আছিলে। গতিকে সকলোখিনি দেখুৱাটো সম্ভৱ নহয়, গতিকে আপোনালোকো আহিব। সৰু ল'ৰা ছোৱালীবিলাকে চাই খুব ভাল পাইছে একদম, মোৰো বহুত ভাল লাগিলে চাই। গতিকে আহিব, চাব, লখিমপুৰতে আছে, গতিকে আহিব, ভাল পাব। আজিলৈ ইমানেই। আকৌ এটা ভিডিঅ' লৈ পেলাই আহিম আপোনালোকৰ মাজলৈ, আৰু এইখিনি উপভোগ কৰক আপোনালোকে ঘৰতে বহি। মই চালোঁগৈ, চাবলৈ আহিব। ধন্যবাদ।